মই শ্ৰী প্ৰদীপ নেওগ মোৰ ঘৰ যোৰহাট ৰংদৈ দ গাঁৱত মই এই টেংকিটোত এই পানী টেংকিটোত মই আজি 3 বছৰ আগৰ পৰা কাম কৰি আছোঁ মই ইয়ালৈ পানীটো এই পটিয়াগাঁও ফকলা বুলি কয় তাৰপৰা মই ইয়ালৈ পাম্পে পানীটো ঠেলি দিয়ে আহি পেলাই মই এই টেংকিত উঠেহি তাৰপিছত মই মানুহ 840 ঘৰমান হ'ব মই 4 ভাগ কৰি পেলাই পানী দিওঁ আৰু সকলোৱে পানীখিনি পালে ভাল লাগে মই সেইখিনিকে কৈ মই নিজে আনন্দ পাইছোঁ আৰু পানীটোত কিমানখিনি মানে আইৰণ মুক্ত হয় আমি সেইটো প্ৰথম চাওঁ আমি টেষ্টিং আমি পিএইচটো যিটো আমি কেমিকেল এটা দি পেলাই চাওঁ তাৰপিছত আমি যোনখিনি পানীখিনিত আপোনাৰ ধৰক লৱণৰ পৰিমাণ কিমান থাকে ক্ষাৰকীয় পৰিমাণ কিমান থাকে সেই গোটেইখিনি আমি টেষ্টিংটো চাওঁ আগৰ পানীখিনিৰ তুলনাত এই পানীখিনি বহুত মানে আইৰণ মুক্ত তেওঁলোককতো আইৰণটো মেইন কাৰণ মানে ৰংটো দেখা পায় তেওঁলোকে টিউবৱেলৰ পানীখিনিত কিন্তু বৰ্তমান তেওঁলোকে এইটোৱে বুজি পাইছে যে এই পানীখিনি যথেষ্ট পৰিমাণে বিশুদ্ধ পানী